কি দেখিছেনে এই আজি মুখত ভাত দিয়া হাই দিয়া বেটি হাই দিয়া তাক মোবাইলটো ধৰিব লাগে আৰু আজি বেটি কিনো খাব বেটি আজি মাম্মাম খাব আজি মাম্মাম পাব বেটিয়ে খাবলৈ এইজনী আমাৰ বেটি তাইৰ লগত খেলি আছিলে দেখিছেনে মোবাইলটো ধৰিবৰ কাৰণে কেনেকুৱা কৰিছে গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু আজি টিকলিৰ মুখত ভাত দিয়া গতিকে দাদাই ফোন কৰি মাতিলে আৰু আহিছোঁ অন্নপ্ৰসন্নলৈ বুলি নিজৰ দাদা নহয় একচুৱেলি নিজৰ দাদা বিয়া পতাই নাই এতিয়ালৈকে বৰ্তাহঁতৰ দাদা হয় আৰু মাতিছে গতিকে আহিছোঁ আৰু এপাক ভিডিঅ' এটা কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ কেনেকৈনো কি নিয়ম কৰে আপোনালোকেও চাব আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব এইবুলি হাই কৈ দিয়া সিও নেচাই এইফালে চাই দিয়া হাঁহি দিয়াচোন হাঁহি দিয়া ভাল পাব চবে হাঁহি দিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে কিনো কৰে আপোনালোকক দেখাই যাম ভিডিঅ'টো শেষলৈকে চাব চেঞ্জ কৰি ল'লোঁ যিহেতু ওচৰ চুবুৰীয়া মানুহবিলাক আহিব গতিকে এইটো গাঁৱলীয়া পৰিৱেশ সেইকাৰণে এয়া মেখেলা চাদৰ পিন্ধি লৈছোঁ অলপ এতিয়া দাদাহঁতৰ ঘৰত যাওঁ যোৱাৰ আগতে আপোনালোকক বস্তু এটা দেখাওঁ চাওক এয়া মাহঁতৰ ঘৰৰ বাৰী কপৌ ফুল ফুলিলেই বিহুলৈ আৰু দুদিনমান আছেই তথাপি আমাৰ কপৌ ফুল ফুলি আধা হ'লেই আৰু দেখিছেনে এয়াতো এজোপা আছে এজোপাও ফুলিলে আমাৰ বেটিয়ে একদম খোপাত লগাওঁ কৈ আছে কপৌ ফুল আগতীয়াকৈ ফুলি শেষেই হ'ব হ'ল সেয়া মাহঁতৰ ঘৰৰ বাৰী কপৌ ফুল দাদাহঁতৰ ঘৰত এয়া পালোহি ডাইৰেক্ট ভিতৰলৈ গুচি আহিলোঁ য'ত খানা বনাই আছে ইয়াত এনেকৈ খানা বনাই আছে এয়া দেখিছেনে এইবোৰ খানা বনি আছে এইটো দাদা হয় টিকলিজনীৰ বাপেক কিবা কিবি দেখাই আছে মোক আমাৰ টিকলিজনীয়ে দেখিছেনে কাপোৰ ইযোৰৰ পাছত সিযোৰ চেঞ্জ কৰিছে আকৌ এযোৰ চেঞ্জ কৰিলে এযোৰ আৰু এতিয়া খাবলৈ হৈ গৈছে বৰমাই জতাই আছে কথাটো সেইটোৱে আকৌ আপোনাৰ প্ৰেজেণ্টটো বুলিয়ে জ্বালাই আছোঁ মামুলি ভাত পানী খাই ল'লোঁ এয়া এতিয়া তামোল এখন খাই লৈ এনেদৰে বহি লৈছোঁ বৰমাহঁতৰ লগত
খাই বৈ ল'লোঁ আজৰি, এতিয়া ঘৰলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পালে চাই প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকক কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।